নমস্কাৰ, মই বন্দি আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালেই আছে। আৰু আজি আমি ওলাই আহিছোঁ বোকাজানলৈ বুলি। অহা কাইলৈ ভতিজাটোৰ বাৰ্থডে আছে, সেইবাবে আমি দুয়ো ওলাই আহিছোঁ। আজি হৈছে 1 জুলাই আৰু কাইলৈ হৈছে 2 জুলাই। ভতিজাৰ কাইলৈ 6 বছৰ কমপ্লিট হৈ 7 বছৰত ভৰি দিব। আৰু জানে অনুষ্ঠুপীয়াকৈ হ'লেও বাৰ্থডেটো পাতিবলৈ হ'লে কিমানখিনি বস্তুৰ প্ৰয়োজন হয়, আৰু সেয়ে আমি আজি আগদিনাখনেই আহিছোঁ অলপ সহায় কৰি দিব পাৰিম বুলি। যি কি হওক, চাই থাকক ভিডিঅ'টো তেনেহ'লে। আৰু এইফালে আমি আহি পায়েই চাহ খোৱাত বহি গ'লোঁ। বৌয়ে চাহ বনাই দিলে। তাৰপিছত চাহ তাহ খাই এইফালে চব দুয়ো একদম খেলাত খুব ব্যস্ত হৈ আছে। যিহেতু বহুত দিনৰ মূৰত লগ পাইছে ন, সি ক'ব নোৱাৰা হৈ আছে। টিকলাই ইমানেই ভাল পাইছে আমি অহাৰ কাৰণে। আৰু লগতে বৌহঁতৰ ইয়াত ৰুম লাগি আছে, CCI কলনী হয়, ইয়াতে বৌহঁত থাকে। এইফালে দেখিছে ন, গোটেইখিনি কোৱাৰ্টাৰ হয়, ইয়াতে সকলো এমপ্লয়ীখিনি থাকে। আৰু এইফালে চাওক, টিকলাই একদম খুৰাকে দিয়া বাৰ্থডে গিফ্ট পাই ক'ব নোৱাৰা হৈ আছে। সি যে বক্সটো কেতিয়া খুলিম সুধি খুলিয়ে পেলালে। আৰু আগতীয়াকৈ আমি দি দিলোঁ। আৰু এয়া হৈছে ককা আইতাকৰ ফালৰ পৰা দিয়া কাপোৰ, মা দেউতাই দিছিলে। আৰু এইফালে লগতে মাংস বনাই থকা হৈছে। আৰু আজি একদম সময় পোৱা নাই ভিডিঅ' কৰিবৰ বাবে, সেয়াই কামত লাগি থকা হৈছে। যিহেতু ভাতো ইমান বৰ বেছি বিশেষ বনাই থকা নহ'লে, মাংসয়েদি ভাত খাই থৈ দিলোঁ। আৰু কাইলৈ যিহেতু ৰাতিপুৱাই মন্দিৰলৈ যাম টিকলাৰ হৈ শৰাই এখন দিম বুলি, সেইবাবে গোটেইখিনি শৰাই বস্তু আগদিনাই গোটাই থৈ দিছোঁ। এইফালে তামোল পাণ, আপেল, কল, নাৰিকল, এইফালে খৰাহি লৈ লৈছোঁ। আৰু দেখিছেই নহয়, সকলোখিনি বস্তু লৈ লৈছোঁ। এইফালে কি ধুনীয়া হৈ আছে ফুলখিনি। আৰু ৰাতিপুৱা সোনকালে উঠিয়ে গা পা ধুই আজৰি হৈ ওলাই ল'লোঁ। আৰু এতিয়া গৈ থাকোঁ। ভিডিঅ' কৰা নহ'লে বাটত, আৰু আহি পাই গ'লোহি মন্দিৰ। আচলতে আমি অলপ সোনকালে অহা হ'ল। মন্দিৰৰ সদায় গেট খোলে 7টা বজাত, আমি 6টা বজাতে পালোঁহি। যিহেতু আমি সকলো বস্তু ঘৰৰ পৰা লৈ আহিছোঁ, ইয়াত একো বস্তু কিনিব নালাগে। আৰু এইফালে আহি আমি মন্দিৰত সোমাই আহি চাকি গছ আগতে জ্বলাই ল'লোঁ। এইফালে বৌয়ে জ্বলাই আছে। আৰু এইফালে চাওকচোন, বৰ বিশেষ মানুহ নাছিলে বাৰু ৰাতিপুৱা সময়কণত। আৰু এইফালে মন্দিৰত যিহেতু কেমেৰা নিব নিদিয়ে ভিতৰলৈ, সেয়ে আমি পূজা কৰি ওলাই আহিলোঁ। ভিতৰত সেইবাবে ভিডিঅ' কৰা নহ'ল। আৰু আমি সকলো ওলাই আহিলোঁ ঘৰলৈ উভতো বুলি। এইফালে দাদা বৌ মানুহজন আগত গৈ আছে, আৰু মই পিছে আহি আছোঁ। আৰু যিহেতু ৰাতিপুৱা খাই অহা নাই, ভোক লাগিছে, আমি হোটেলত সোমাই পৰঠা খালোঁ, লগতে ৰাজমালাই খালোঁ। কিন্তু ভিডিঅ' কৰি থকা নহ'লে। আৰু পুনৰ ঘৰলৈ উভতিলোঁ। ঘৰত যে ইমান কাম আছে, সেইবাবে বেছি দেৰি কৰি থকা নাই। আৰু আহি পাই গ'লোহি ঘৰ। এইফালে আহি পাই সকলোখিনি ধুই পখালি ৰেডি কৰি কাটি বাচি আজৰি হৈহে আকৌ আপোনালোকক লগ পাইছোঁ। কাটি বাচি থাকোঁতে ভিডিঅ' কৰি দিয়া কোনো মানুহ নাছিল বাবে ভিডিঅ' কৰা নহ'লে। এইফালে আদা নহৰু, এইফালে জলকীয়া, দাংবডি, তাৰপিছতে পিঁয়াজ, এইফালে ৰঙালাও, সকলোখিনি কাটি আমি যা যোগাৰ কৰি দিলোঁ। কাৰিকৰ আহি ৰান্ধিলেই হ'ল, খালি আমি মাছ মাংস দেখুৱাবলৈ থাকি গ'ল। আৰু এইফালে মই অতিথিক শুশ্ৰূষা কৰিবৰ বাবে ইডলি বনাই আছোঁ। দেখিছেনে কি ধুনীয়াকৈ ফুলি আহিছে। আৰু লগতে মই এইফালে ইডলি বনাই আছোঁ, আৰু বৌয়ে সিফালে কাষতে পায়স বনাই আছে। আৰু কেক কটাৰ পিছত একদম সময়ে নাপালোঁ ভিডিঅ' কৰি থাকিবলৈ। অতিথি শুশ্ৰূষা কৰাত লাগি গ'লোঁ দুয়ো আমি, বৌ আৰু মই। সেইবাবে ভিডিঅ' কৰি থকা নহ'লে। আৰু
শেষত দুখনমান ফটো দি দিছোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পাব, আৰু যদিহে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।